নমস্কাৰ পিয়াৰ প্ৰডাকশ্যনৰ বিশেষ অনুষ্ঠান শিল্পীৰ মনৰ কথা এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ এই অনুষ্ঠানটিৰ আজিৰ অতিথি শিল্পী অসমৰ ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা পল্লৱ প্লাবন নাই পাহৰা আজিও তোৰ স্বৰকেইটাৰ শব্দত বিচনাত খৰবৰে বহু গতিয়াই দিবি আৰে গা হাত দিছ না তই মিছা কথা কৈছ নেকি গোটেই গাঁৱৰ মানুহে জানিছিল তহঁত দুটাৰ মাজত প্ৰেম থকা বুলি আৰু যি দেখিছো এতিয়াও তহঁতৰ মাজত সেই প্ৰেম আছে। নমস্কাৰ, মই পল্লৱ প্লাবন, ভ্ৰাম্যমান থিয়েটাৰ এজন অভিনেতা। সকলো কলাপ্ৰেমী নাট্যপ্ৰেমী সকলো ৰাইজৰ এটাই কেইটামান প্ৰশ্ন উদয় হৈছে ভ্ৰাম্যমান থিয়েটাৰক লৈ পেলাই, যিটো অনিশ্চয়তাত ভোগা গৈছে। তাৰে মই উত্তৰ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটোৱে হৈছে ভ্ৰাম্যমান থিয়েটাৰ এই বৰ্ষত হ'ব নে? চাওক, এই বস্তুটো গোটেই নিৰ্ভৰ কৰে COVID-19ৰ ওপৰত। এতিয়া যিটো এটা ভয়াৱহ পৰিস্থিতি, তাৰ মাজত ভ্ৰাম্যমান থিয়েটাৰ হোৱাৰ আশা বৰ্তমান সময়ত বিশেষকে আমি এইখিনি সময়ত আচলতে ৰিহাৰ্চেল কৰি থাকিব লাগে, কিন্তু আমি এতিয়া গৃহবন্দী হৈ থাকিব লগা হৈছে COVID-19ৰ কাৰণে। যদিহে ভৱিষ্যতে আৰু 1-1.5 মাহ মানলৈ সম্ভৱ চাব, সেইখিনি সময়লৈকে যদি ধৰি লওক ভেকচিন বা তেনেকুৱা এই ভয়াৱহ বেমাৰটোৰ পৰা যদি পৰিত্ৰাণৰ কিবা যদি উপায় ওলোৱা যায়, তেনেহলে নিশ্চয় ভ্ৰাম্যমান থিয়েটাৰ হ'ব, কিছু পলমকে হলেও। অন্যথা যদি একেই পৰিস্থিতি থাকে, তেনেহলে ভ্ৰাম্যমান থিয়েটাৰ হোৱাৰ আশা যথেষ্ট ক্ষীণ। দ্বিতীয় প্ৰশ্নটো আছিলে ভ্ৰাম্যমান থিয়েটাৰ নহলে এই বছৰটো শিল্পীসকলৰ কি হ'ব? সঁচাকৈ অকল ভ্ৰাম্যমান থিয়েটাৰ শিল্পী বুলিয়ে নহয়, বাকী সকলোৱে যিসকলে সংস্কৃতিৰ লগত জড়িত, তাক যিয়ে জীৱন নিৰ্বাহৰ চালিকা শক্তি হিচাপে তেওঁলোকে লৈছে, যিসকলে, তাৰ মাজত ময়ো এজন, তেওঁলোকৰ অৱস্থা কি হ'ব? সঁচাকে এটা বৰ সংকটজনক, বৰ দুৰ্যোগপূৰ্ণ অৱস্থা এটালৈ আমি গৈ আছো এই বছৰ যদি ভ্ৰাম্যমান থিয়েটাৰ নহয় বা বাকী অনুষ্ঠানবিলাকো যদি বন্ধ হৈ থাকে। ভ্ৰাম্যমান থিয়েটাৰত প্ৰত্যেকখন নাটকতে একোটা ইতিবাচক বাৰ্তা আমি নাটকৰ মাজেৰে বিলোৱা যায়, য'ত এটা পজিটিভ এনাৰ্জি সমাজলৈ বিয়পোৱাত ভ্ৰাম্যমান থিয়েটাৰে যথেষ্টখিনি সহায় কৰে। তাৰ উপৰি আপোনালোকে চাব, বিভিন্ন স্কুলেই হওক বা বিভিন্ন প্ৰতিষ্ঠান হওক, এইবোৰ সুচাৰুৰূপে চলাই নিয়াত ভ্ৰাম্যমান থিয়েটাৰৰ অৱদান যথেষ্টখিনি আছে। বিভিন্ন ধৰণৰ অনুষ্ঠান চলাই লৈ যোৱাত, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান চলাই লৈ যোৱাত ভ্ৰাম্যমান থিয়েটাৰ মাতাৰ ফলত তাৰ লাভাংশৰে সক্ৰিয়ভাৱে চলি থকাত, এটা অনুষ্ঠান চলি থকাত ভ্ৰাম্যমান থিয়েটাৰৰ যথেষ্টখিনি অৱদান আছে। চৰকাৰৰ প্ৰতি এটা আহ্বান, যিসকল শিল্পী, ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পীয়ে হওক বা অন্যান্য অনুষ্ঠান, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ শিল্পীসকলেই হওক, যিসকলে বৰ্তমান সময়ত এক অৰ্থনৈতিক দিনতা, এক ভয়াৱহ অৰ্থনৈতিক সংকটত ভুগিছে, তেওঁলোকৰ বাবে চৰকাৰে এক ইতিবাচক, এক সুস্থ আঁচনি লৈ পেলাই তেওঁলোকৰ অৰ্থনৈতিক হিচাপে যাতে সহায়ৰ হাত আগবঢ়ায়, এইটোৱে মোৰ চৰকাৰৰ প্ৰতি এক আহ্বান।